তো ফ্ৰেণ্ডছ মই এতিয়া আছোঁ বাগেশ্বৰী মন্দিৰৰ সন্মুখত পিছফালে বাগেশ্বৰী মন্দিৰটো আছে। তো আজি আমি যাম, ইয়াৰ ওচৰতে এখন পাহাৰ আছে বাগেশ্বৰী পাহাৰ বুলি। তো এতিয়া আমি আছোঁ বাগেশ্বৰী মন্দিৰৰ সন্মুখত। তো ইয়াৰ পৰা বাগেশ্বৰী পাহাৰখন বেছি দূৰত নহয়। তো আজি আমি যাম বাগেশ্বৰী পাহাৰত। তো আমি এইটো ৰাস্তা দি উঠিব লাগিব বাগেশ্বৰী পাহাৰখনত। এইটো ওপৰৰ ৰাস্তাটো, এই চাইডে আমি যাই আছোঁ এতিয়া। তো চাই থাকক ভিডিঅ'টো। এই চাইডে মানুহৰ ঘৰ আছে ইয়াত তলত, আৰু আমি যাম এই চাইডে ওপৰত। তো ফ্ৰেণ্ডছ এতিয়া আমি যাই আছোঁ বাগেশ্বৰী পাহাৰত। বাগেশ্বৰী পাহাৰত ওপৰত উঠিম। তো লাগি আছে এইটো ৰাস্তাত কিবা ভালকৈ বনাই আছে। আগতে ইয়াত এটা চিৰি আছিল, চিৰিটো উঠাই দিলে নেকি না ওপৰত আছেগৈ গম নাপাওঁ, বহুত দিন পিছত আহিল। তো ইয়াত কিবা কাম চলি আছে। তো পিছফালে চাব পাৰে ঘৰ বনাইছে, কিবা এটা কাম কৰা মানুহবোৰ থাকে চাগে ইয়াত। তো এতিয়া পাহাৰত উঠি আছোঁ আৰু। তো ফ্ৰেণ্ডছ এইখিনি এৰিয়াৰ কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ। তো এই ঠাইটো মানে ৰাস্তাটো ভালকৈ বনাই আছে ইয়াত। তো এজন মানে খুৰাক লগ পালোঁ, ইয়াত মানে কনষ্ট্ৰাকশ্যনৰ কামত আছে। তো আমি খুৰাৰ পৰা এতিয়া জানি ল'ম মানে কি কাম হ'ব ইয়াত, কেনেকৈ এইটো ঠাইখন ডেভেলপ কৰা হ'ব। তো অলপমান জনাব। মানে এই ওপৰত কিবা মানুহ চোৱাৰ কাৰণে মানে টাৱাৰ এটা হৈ আছে আৰু, মানে অল বঙাইগাঁওখন চোৱাৰ কাৰণে আৰু প্লাছ ইয়াত কাষতে এটা পানীৰ টেংকি মানে বনাই আছে। এই বঙাইগাঁওখন মানে পানীটো যোৱাৰ কাৰণে মানুহ সুবিধাৰ কাৰণে এইটো পানীৰ টেংকিটো বনাই ভাল হ'ব চবৰে তেতিয়া এইখিনি গোটেই ৰাজ্যৰ কাৰণে মানে ভালৰ কাৰণে এইটো বনাই আছে। আমিও কোম্পানীৰ ৰাস্তাটো বনাই আছোঁ লগতে। এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে মানে এই কামখিনি? এইটো কিমান হেৰি ষ্টাৰ্ট হ'ল এইটো ভালকৈ নাজানো আৰু। ঠিক আছে, এইখিনিতে মোৰ সামৰণি আৰু। থেংক ইউ খুৰা। তো খুৰাই জনালে ইয়াত মানে কি হৈ আছে। মানে ইয়াত এটা ইয়াৰ পৰা ৱাটাৰ ছাপ্লাইৰ এটা টেংকি বনাই আছে। চব এইখিনি এৰিয়াখিনিত হোৱাৰ লগতে গোটেই বঙাইগাঁও চহৰখনতে মানে ইয়াৰ পৰা পানীৰ যোগান ধৰা হ'ব। আৰু ইয়াত মানে এই ঠাইখিনি ডেভেলপ কৰি আছে। আৰু ইয়াৰ ৱাটছ টাৱাৰ এটা তাৰো কাম চলি আছে বোলে। তো ক'লে অলপমান। তো এইটো তলত এটা মন্দিৰ আছে, চাব পাৰে। এইটো সৰুকৈ এটা মন্দিৰ আছে। এতিয়া ওপৰত আৰু এটা মন্দিৰ আছে। তো আমি সেইটো চাব যাই আছোঁ, ওপৰত যাম এতিয়া। তো এতিয়া ইয়াত দেখা পালোঁ দুটা ৰাস্তা আছে, এটা এই চাইডে উঠা আৰু এটা এই চাইডে যোৱা। মন্দিৰটোত যোৱা কোনটো আছিল পাহৰি গ'লোঁ, বহুত দিন অহা নাই। তো আমি এইটো ৰাস্তা দি যাম আগত, আমাৰ লগত বহুত টাইম আছে। তো চেক কৰিম এতিয়া এইটো ৰাস্তা দি যাওঁ। তাৰপিছত যদি সেইটো নহয় আমি এইটো চাম। এই চাইডে যদি মন্দিৰটো আছে তেনেহ'লে আমি এইটো ৰাস্তা দি যাম। কি আছে এবাৰ চবখিনি আজি চাই ল'ম। তো আপোনালোককো দেখুৱাম, চাই থাকিব। তো আজি এই বাগেশ্বৰী পাহাৰখনত আহিছোঁ মই আৰু ভাইটি আছে মোৰ লগত। এতিয়া আমি উঠি আছোঁ ওপৰত। তো আপোনালোকক জনাম বাগেশ্বৰী মন্দিৰটোৰ কথা অলপমান জনাব চেষ্টা কৰিম, আৰু দেখুৱাম ঠাইটো কেনেকুৱা। চাওক পূৰা জংঘল, একদম জংঘলৰ মাজত পাহাৰৰ ওপৰত মন্দিৰটো। এইটো চাগে মন্দিৰটো হৈছে যে। তো ওপৰত উঠি কথা পাতি লওঁ, বহুত ভাল লাগি আছে উঠি। তোৰ চিৰি এইখিনিয়ে চিৰি পাবি এলা। আহিলোঁ, এইটো আমাৰ পিছফালে মন্দিৰটো। এইটো এটা শিৱ মন্দিৰ হয়, শিৱ মন্দিৰ চাগে, শিৱ মন্দিৰ নাই এটা। ফ্ৰেণ্ডছ বাগেশ্বৰী টেম্পলটো আহি পালোঁ। তো পিছফালে বাগেশ্বৰী টেম্পলটো আছে। তো চাওক ঠাইডোখৰ। তো ফ্ৰেণ্ডছ এতিয়া আপোনালোকক এই মন্দিৰটোৰ চাৰিওফালে কি আছে দেখুৱাই লওঁ অলপমান। তো আমি চাৰিওফালে ঘূৰি চাম এতিয়া। ভালকৈ ধৰ, হেলমেটটা ভালকৈ ধৰ। তো আপোনালোকে চাই আছে বাগেশ্বৰী পাহাৰৰ ওপৰৰ পৰা বঙাইগাঁও চহৰখন। চাওক কিমান ধুনীয়া লাগি আছে একদম। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আহিছোঁ বাগেশ্বৰী পাহাৰত। এতিয়া বাগেশ্বৰী পাহাৰত আছোঁ। পিছফালে বাগেশ্বৰী পাহাৰৰ মন্দিৰটো আছে, আৰু এই পিছফালে আপোনালোকে চাব পাৰি আছে বঙাইগাঁও চহৰখন। তো এই বাগেশ্বৰী পাহাৰখন বঙাইগাঁও চহৰৰ পৰা 1 কিলোমিটাৰ দূৰত্বত আছে। আৰু এই বাগেশ্বৰী পাহাৰৰ মন্দিৰটো মানে বাগেশ্বৰী পাহাৰখন
ফেমাছ এইকাৰণে কাৰণ ইয়াত এটা বহুত পুৰণা শিৱ মন্দিৰ আছে। এইটো শিৱ মন্দিৰটো ইয়াত আৰু এটা মানে এটা নহয় দুটা মন্দিৰ আছে। এটা বাবা তাৰকনাথৰ মন্দিৰ আৰু এটা বাগেশ্বৰী টেম্পল বুলি কয়। বাগেশ্বৰী পাহাৰৰ তলত এটা মন্দিৰ আছে আৰু সেইটো আপোনালোকক মই ভিডিঅ' দিয়াৰ সময়ত যেনে মহাশিৱৰাত্ৰিৰ সময়ত ইয়াত বহুত ভিৰ হয়, বহুত মানে মানুহে ইয়াত পূজা দিব আহে। তো লাহে লাহে এই ঠাইডোখৰ মানে গভৰ্ণমেণ্টে ডেভেলপ কৰি আছে আৰু ডেভেলপ হ'ব। আৰু এই পাহাৰখনত এটা ৱাটছ টাৱাৰ আছে, তো এইটো চাই বহুত ভাল লাগে। তো ফ্ৰেণ্ডছ আজি এতিয়া আমি যাই আছোঁ ঘৰত। এতিয়া নামি আছোঁ বাগেশ্বৰী পাহাৰৰ পৰা, তাতে আছে সিহঁতে যাই আছে। তো এতিয়া তলত যাম, তো আৰু অলপমান এটা জেগাত ফুৰিব যাম, তো দেখুৱাম এইটো অলপমান এনেই আৰু জোতাৰ অৱস্থা পাহাৰত উঠি উঠি অৱস্থা বেয়া হৈ গ'ল। তো এতিয়া আমি বাগেশ্বৰী পাহাৰখনৰ পৰা নামিলোঁ আৰু এইটো তলত দুৰ্গা পূজাৰ প্ৰস্তুতিৰ কাৰণে গেট বনাই আছে। দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে, তো তাৰ ওপৰত পূজা হ'ব চাগে। তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বাই বাই আজিৰ কাৰণে।